Hi friends, মোৰ চেনেল ৰিমলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে খুব ভাল পাব। ৰেচিপিটোৰ নাম হৈছে কেৰেলা ফ্ৰাই। কেৰেলা কেনেকৈ বনাব পাৰি তাকে আপোনালোকক দেখুৱাই আছোঁ। আশা কৰোঁ আপোনালোকে খুব সুন্দৰ পাব আৰু অতি সহজে বনাবলৈ পাৰি। আপোনালোকে চাই থাকিব। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, আজি কেনেকৈ বনাব লাগে আপোনালোকক দেখুৱাই আছোঁ আৰু তাৰ কাৰণে কি লাগে আপোনালোকে চাই থাকিব। যেতিয়ালৈকে ভিডিঅ'টো শেষ নহয় তেতিয়ালৈকে চাই থাকিব বুলি আশা কৰিছোঁ। ঠিক আছে, প্ৰথমতে এনেকৈ কেৰেলাকেইটা ল'ব লাগিব। তাৰপিছত ভিতৰৰ যিখিনি গুটি আছে সেইখিনি উলিয়াব লাগিব। কেৰেলাটো ফালাৰ সময়ত এইটো মন কৰিব যাতে দুফাল হৈ নাযায়। দেখিছেনে? এনেকৈ মাজৰখিনিহে মাত্ৰ ওলাব লাগিব। ঠিক আছে, এনেকৈ কৰিব। কেৰেলাখিনি হৈ গ'ল, গোটেইখিনি এৰুৱা হৈ গ'ল। এতিয়া অলপ দেৰি মানে 5 মিনিটমান সময় পানীত নিমখ পানীত তিয়াই ৰাখিব লাগিব। চামুচ নিমখ দিলে হৈ যাব। এনেকৈ 5 মিনিট সময় পানীত তিয়াই ৰাখিব। ঠিক আছে, এয়া হৈ গ'ল। 5 মিনিট পানীত তিয়াই ৰাখিলোঁ। এতিয়া উঠাই পেলাই আকৌ 10 মিনিট সময় ৰ'দত ৰাখিব লাগিব। এতিয়া এইখিনি মই ৰ'দত দিম, 10 মিনিট সময় ৰ'দত ৰাখিম। ঠিক আছে, কেৰেলাখিনি ৰ'দৰ পৰা আনিলোঁ। এতিয়া 10 মিনিট মাত্ৰ ৰাখিলোঁ ৰ'দত। এয়া এতিয়া শুকোৱাৰ নিচিনা হৈ গৈছে। ইয়াতে এতিয়া কি লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ বাবে এইখিনি লাগিব। মই 2টা পিঁয়াজ লৈছোঁ, নহৰু 5 কোহ লৈছোঁ, 2টা জলকীয়া, 1টা বিলাহী আৰু আলুটো বইল কৰি লৈছোঁ আৰু এইকেইটা নৰসিংহৰ পাত লৈছোঁ। এতিয়া এইখিনি কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ বাবে মছলা লাগিব। জালুক আৰু জিৰাৰ গুড়ি একেলগে লৈছোঁ মই 1 চামুচ আৰু পাঁচফোৰণৰ গুড়ি লৈছোঁ আধা চামুচ। এইখিনি মই একেলগে লৈ লৈছোঁ। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'লোঁ। এয়া বিলাহীখিনি আৰু এই নৰসিংহৰ পাতখিনি, জলকীয়া, আলুখিনি মই পিটিকা কৰি ল'লোঁ আৰু এয়া পিঁয়াজ আৰু এয়া নহৰুখিনি। এতিয়া মই তেল দিছোঁ। এয়া তেলখিনি পূৰা ভালকৈ গৰম হ'ব দিব। গৰম হৈছে। পিঁয়াজ আৰু নহৰুখিনি একেলগে দি দিব।
পোৱাৰ লগে লগে কমাই দিব দেই। এনেকৈ ভাজি থাকিব। মছলাখিনি দি দিব। আন্দাজ মতে নিমখখিনি দি দিব। এইখিনি ভাজি হৈ গৈছে। এতিয়া আলু পিটিকাখিনি ইয়াত দি দিছোঁ। এইখিনি ভাজিব লাগিব। এতিয়া মিনিটমান সময় এনেকৈ লৰাই থাকিব। ভাজিখিনি এতিয়া হৈ গ'ল। এইখিনি এতিয়া ঠাণ্ডা হ'ব লাগে। তাৰপিছত মই এইখিনি ঠাণ্ডা হৈ গ'ল, মই ইয়াতে ৰাখিছোঁ। এইখিনি এতিয়া মই কেৰেলাৰ ভিতৰত সোমাই ৰাখিম। হৈ গ'ল। এতিয়া গোটেইকেইটাতে ভৰোৱা। এতিয়া এনেকৈ এইটো গুলি সূতা, বগা সূতাৰে বান্ধিব। বেলেগ সূতাৰে বান্ধিলে পোৰাৰ পিছত সেইটো চিনটো নাথাকিব। বগা সূতাৰে এনেকৈ বান্ধি দিব যাতে ভিতৰৰ বস্তুখিনি ওলাই নাযায়। ঠিক আছে, এনেকৈ গোটেইকেইটা বান্ধি এনেকৈ গাঁঠি দি দিব। এয়া বান্ধা হৈ গৈছে। এতিয়া মই তেলত আকৌ ফ্ৰাই কৰিম। গৰম হৈ গৈছে, দি দিছোঁ। বেছিকৈ দিব নোৱাৰে, ফ্ৰাই পেনখন অকণমান সৰু, চ' দুটাকে দিছোঁ। ভাজি থাকিব। গেছটো অকণমান কমাই দিব। গোটেইকেইটা চাট পুৰি কৰিব। এনেকুৱাকৈ ৰঙচুৱা হ'ব লাগিব।
কেৰেলা ফ্ৰাই হৈ গৈছে বহুত ধুনীয়া মানে সুগন্ধি ওলাইছে ৱাও কেৰেলা ফ্ৰাই ৰেডি হৈ গ'ল এতিয়া খুটাবোৰ ভালদৰে এৰাব নহলে খুটা পেটৰ ভিতৰত গলে আকৌ এটা নতুন বেমাৰ হ'ব সেইকাৰণে ভালদৰে খুটাবোৰ এৰাব এৰুৱাই পেলাই খাব বহুত ধুনীয়া গোন্ধ ওলাইছে ৰে বাপৰে বহুত ভাল লাগিব খাই খুটাবোৰ এনেদৰে ভালকৈ এৰাব লাগিব ৱাও বৰ ধুনীয়া গোন্ধ ওলাইছে ঠিক আছে আপোনালোকে খাওক আজি এনেদৰে কেনেকুৱা লাগিছে মোক ক'বলৈ নাপাহৰিব তেতিয়ালৈকে এৰিছোঁ আগলৈ আৰু নতুন নতুন ভিডিঅ' লৈ আহিম বাই বাই